শিক্ষাগুৰু। তেওঁ আৰু আমাৰ মাজত শূন্যতাৰ এডাল সৰলৰেখা। সেই শূন্যতাৰ সিপাৰে স্থিতপজ্ঞ হৈ তেওঁ আমাৰ জীৱন গঢ়াৰ দুৰন্ত ভাস্কৰ। ব্লেকবোৰ্ডৰ এন্ধাৰত এডোখৰ চকমাটিৰে বোধবৰ্ণ আঁকি পাঠশালাত প্ৰথম তেওঁৱে আমাক চিনাইছিল আখৰ। যোগ বিয়োগ পূৰণ হৰণৰে শিকাইছিল পাটীগণিতৰ নেওতা জীৱনৰ অংক। ডাৰ্ক ফ্লেমৰ চচমাযোৰৰ আঁৰত তীৰ বিৰাই থকা তেওঁৰ জ্যোতিময় দুচকুৰ পৰাই সন্বেষণ কৰি আহৰণ কৰিলোঁ পোহৰ আৰু পৰীক্ষাৰ পাঠ। অকণে আনে সমিতা আদি কবিতাৰ পৰা আৰম্ভ কৰি তেওঁ আমাক শিকাইছিল জীৱনৰ কবিতা। আমাক মানুহ কৰি গঢ়ি তেওঁ আকাশতকৈও ওখ কৰিব শিকাইছিল আমাৰ স্বপ্ন। তেওঁৰ হাতৰ এছাৰি আগৰ শিকনিৰে আমি গঢ়িব শিকিলোঁ আমাৰ ভৱিষ্যত। তেওঁৰ জ্যোৎস্নাৰে আমি পোহৰ হৈ উঠিলোঁ। তেওঁৰ অম্লান প্ৰজ্ঞাৰে আমি সময়ক গঢ়িলোঁ। তেওঁৱেই হ'ল আমাৰ শিক্ষাগুৰু। গুৰু প্ৰণামো আপোনাক। ধন্যবাদ।